হয়, আমি ৯০ দশকৰ। আমাৰ দিনত প্ৰেম কৰিবলৈ এটা ডাঙৰ মোবাইলৰ প্ৰয়োজন নাছিল। আমাৰ প্ৰেম সফল কৰিবলৈ এজনীকৈ পিয়ন আছিল। আৰু স্কুলৰ পৰা আহিয়ে আমি টিউচন কৰিবলৈ নহয়, শক্তিমান চাবলৈ দৌৰিছিলোঁ। আৰু এটা টিভি, এসোপা মানুহ, য'ত নেকি চকী বেঞ্চত বহিবলৈ জেগাই নুজুৰিছিল, বস্তা পাৰি দিছিল, এটকাকেও লৈছিল। সেনেকৈ আমি ডাঙৰ হোৱা। আৰু ৰাস্তাত গাড়ী এখন দেখিলে গোটেই গাঁৱৰ ল'ৰা ছোৱালীবোৰ দৌৰিছিলোঁ। জিৰণি সময়ত আমি কোনো মোবাইলত ভিডিঅ' বা গেম খেলিবলৈ আমাৰ মোবাইল নাছিল তেতিয়া। আমি কাৰ ঘৰত আম, বগৰী, কাৰ ঘৰত কি আছে সেইবোৰ খাবলৈহে দৌৰিছিলোঁ। আমি যেতিয়া লগৰবোৰ ওলাই গৈছিলোঁ, তেতিয়া আমাৰ হাতত কাৰো হাতত মোবাইল নাছিল। আচলতে তেতিয়া মোবাইল ওলাইছিল, সৰু সৰু নকিয়া মোবাইল। তেতিয়া আমি অকল কথা পাতিছিলোঁ। চবেই হেঁপাহ পলুৱাই মনৰ কথা কৈছিল। কিন্তু আজিকালি দুজন মানুহ যেতিয়া বহি থাকিব, তেতিয়া চাব না, ইজনে সিজন যেন কথা পাতিবলৈ সময়ে নাই, দুয়োজনে ফোনত ব্যস্ত। কিন্তু আমাৰ দিনবোৰ তেনে নাছিল। কিন্তু এতিয়া ভাল নালাগে আৰু সেইবোৰ দিনলৈহে মনত পৰে। মিছ ইউ।